হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? মানে 2 দিনমান ভিডিঅ' দিয়া নাছিলোঁ কাৰণ পূজা আছিল ন, পূজা চাই আছিলোঁ। তো আৰু ৰাজ পূজা আহি আছে, আৰু 2 দিনমান ভিডিঅ' নিদিম আৰু এনেকৈ পূজা চাই থাকিম। এনেকৈ বোলে কেনেকৈ মই ইউটিউবাৰ হ'মে ভাই, তাকে ভাবি আছোঁ। আগতে শুইহে আছিলোঁ, ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ না কি কয় গাইছ। মানে এই যি টি কৰি থাকোঁ তাকে দেখাব ভাল নালাগে, অলপমান ক'ৰবাত গিলিও অলপ জাগা থকা দেখাব হ'লে ভাল লাগে। তো বলক আজি মানে আমাৰ কাষতে ৰাজ পূজা হ'ব, তাতে মানে মূৰ্তি চূৰ্তি কিবা বনাই আছে, সৰু সুৰাকৈ হয় মানে এনেই। তাতে বলক কি হয় চাওঁ। আপোনালোকে জানে যিহেতু যোৱাকালি ক্ৰিকেট মেটচখনত হাৰি গ'ল ইণ্ডিয়াই, চ' যাই ইয়াৰ পৰা ভাল পোৱা আছিল ক্ৰিকেট, তেওঁলোকৰ কাৰণে দুখৰ খবৰ। তো মোৰ ইমান ভাল লগা নাছিল, কাৰণ মোৰ কিবা ফুটবল ভাল লাগে, ক্ৰিকেট ইমান ভাল নালাগে, কিয় নাজানো। ক্ৰিকেট ভাল নালাগে মোৰ, ফুটবল ভাল লাগে। ফুটবল ভিডিঅ' দিয়াৰ মানে এপিছড বনাইছিলোঁ না, 1 2 3টা না 2টালৈকে দিলোঁ মানে, 2টা দিলোঁ চাগে না, 2টামান দিলোঁ চাগে গাইছ। 3 নম্বৰটো মানে পেণ্ডিং হৈ আছিল, আহিয়ে পোৱা নাছিল। ফাইনেলি আজি আহিব গাইছ। আপোনালোকে যিটো চাই আছে এইটোৱে 3 নম্বৰ। এনে কিনো দেখাম গাইছ, ভাত খোৱা আঞ্জা খোৱা এইগিলাখানে দেখাই নেকি ভাই? আমিতো সৌৰভ যোশী নহয় যে পিউছ ये उठ गया ये सो गया, ऐसे तो नहीं है हम। तो हम जा रहा है अभी। दिस इज आवर সৰু সুৰা ৰাজ পূজা গাইছ। বনি আছে চোন কি মূৰ্তি বনাইছে চাই আহোঁ। এই চব গাইছ পেণ্ডেল চেণ্ডেল হৈ আছে, সৰু এন্দু দেই গাইছ। বেলেগত মানে পূজাবিলাক ডাঙৰ হৈ যায় থাকে, আমাৰ এতিয়া সৰুহে হৈ আহি থাকে নাৰায়ণপুৰখনত। মূৰ্তিয়ে নাই এইবাৰ চাওক গাইছ, এই মূৰ্তিয়ে নাই। আৰু যোৱাখিনি এইখিনি জেগাতে হয় চব, গোটেইখিনি দেখাই দিছোঁ আপোনালোকক একবাৰ। এইগিলাখানত গোটেই মূৰ্তি থয়, এইগিলাখানত সেইপিনে দোকান চোকান হয়। আৰু এইটো মঞ্চ গাইছ। আমাৰ দুটাৰ এটা কনফিউজ হৈ আছে মানে, এইটো কোনটো মূৰ্তি, গণেশ না বিশ্বকৰ্মা? এইটো আপোনালোকে ক'বচোন। গণেশ। এতিয়া মানে আমি গালি খাম মানে নাকি, ইনচাল্ট কৰা খাম যদি চিনি নাপাওঁ। গণেশ ইটো গাইছ এনেও কালি মাকে কৃষ্ণ বুলি কোৱা মানুহ। এইটো কি গণেশ? সঁচাকৈ গণেশ না? মেইন মণ্ডপৰখিনিহে নতুনকৈ বনাইছে, বাকীখিনি 2টা সেই পুৰণাকেইটাকে থৈ দিছে। ইয়াতে আছে ৰাধা কৃষ্ণ, মহাদেৱ, এইটো মহাদেৱ বাবা গাইছ। এই মন্দিৰটো 2 বছৰমানৰ পৰা বনি আছে, এনেকৈ বনি আছে। বনিলে ভাল লাগব কিন্তু দেই, বনি হোৱাই নাই এইটো। এতিয়া মই কি দেখাম, পূজা হ'লে দেখাম আপোনালোকক। এতিয়া হ'ব, এইখিনিতে হ'ব। और एक बात दोस्तों, वो तो फोन से देख रहा है ना आप लोग, हम जन्म से ही इसको देख रहा है। जब हम पूजा जितने पर हमें पूजा समझे इतने पर से दिखे। এয়া গাইছ চাউচ মঞ্চৰ পৰিস্থিতি এয়া। অহান্দেও ফুটা অহায়ো ফুটা গাইছ। এসি বুলি কয় গাইছ, এসি লোকেল এসি ডান্স কৰিলে মানে ভাগৰ লাগে না গাইছ, বতাহ লাগে সেইকাৰণে ৰিয়েল গাইছ। আমাৰ সীমান্ত বাপু আহি বেছি, আমি ম'ম' খাব যাওঁ এতিয়া নিকাচিত। আহক ৰাতিয়ে হৈ গ'লে, ইমান ৰাতি হোৱা নাই গাইছ। মোবাইলত আপোনালোকে ৰাতি বেছি দেই গাইছ। মোৰ বাৰ্থডে আহি আছে, ইয়াতে দগ্ৰী পুতলা দেখা হৈছে, আপোনালোকে দিব দেই। এইজন ব্যক্তি চাই লওক গাইছ ভালকে, চেক্সি বয় নামটো। ইয়াৰ কাৰণে গাইছ আমি ম'ম' চম' খাব নাপালোঁ। 3টা দোকান বোলো, 3টা দোকানতো নাইয়ে। কি আনলাকি মানুহ বে তই গাইছ। এইগিলা ম'ম' খাই আছোঁ আমি। এটা অহাই নাযায় ভিডিঅ' বনাই চালা। ম'ম' খাব আহিছিলোঁ, এই খাই আছোঁ, উপায় নাই। ডাঙৰ জীৱনত সৰু কাহিনীবিলাক হৈয়ে থাকে নে। তো বাই বাই।